মাঘৰ বিহুৱে আপোনালৈ আনক সুখ আৰু আনন্দৰ বতৰা। আপোনাৰ জীৱন হওক হাঁহি আৰু আনন্দৰে ভৰা। ভোগালীৰ ভোগত উদ্ভাসিত হওক অসমীয়াৰ সৃষ্টিশীল চেতনা। মেজিৰ জুইত জাহ যাওক মানৱৰূপী অমানৱৰ কুটিল ভাৱনা। মোৰ হৃদয়েৰে আজি আপোনাক ভোগালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জনাইছোঁ, যাতে আপোনাৰ জীৱনৰ সপোনবোৰ ৰক্ত গোলাপৰ দৰে উজ্বলি উঠে। মেজিৰ জুইৰ পবিত্ৰ উমেৰে আপোনাৰ জীৱন সুখময় কৰে। অনেক সুখৰ বতৰাই যেন আপোনাৰ জীৱন ৰঙীন কৰি তোলে। নতুন পুৱা নতুন পোহৰ, ভোগালী বিহু হওক সুখৰ। মেজিৰ জুইয়ে নাশ কৰক দুৰ্যোগ অমংগল, আপোনাৰ জীৱনলৈ বৈ আহক শান্তিৰ সমদল। দুখ কষ্ট পাহৰি যাওক, ভোগালী বিহুত প্ৰাণ খুলি হাঁহক। শুভ ভোগালী বিহু, হেপ্পী ভোগালী বিহু। দেখাইছো এয়া চাওক আমাৰ ভেলাঘৰ কলপাত আৰু মৰাৰে এটা ভেলাঘৰ বনাবলৈ আমি যত্ন কৰিছিলোঁ। যিহেতু বতৰৰ কাৰণে আমাৰ যি কাৰ্যকৰ্তাসকলে কাম কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছিলে। আৰু এয়া চাওক ঠিক কৰি লাগিছে পাংকজ শৰ্মাই, এয়া নৱজ্যোতি বেজবৰুৱাই, মৃদুল বৰা, তেওঁ সকলোকে সহযোগ কৰিছে এই ভেলাঘৰত। আৰু আপোনালোকক জনাইছোঁ যে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আমি ব্লগ চলাইছোঁ ইয়াৰ পৰা, সকলোৱে কৈ দিয়া আকৌ এবাৰ ধুনীয়া। আমাৰ যি কৰোণা কাল আহিছে সকলো বৰ্জন হওক এই মেজিৰ জুইতে, আমি সেয়া আশা কৰিছোঁ। যি খানা খোৱা ঘৰ সেয়া জ্বলাই পৰাই আমি 2022 যে সুকল সমংগল হয়, সকলো ৰাইজৰে মংগলময় হয় পৰিৱেশবিলাক, তাৰ আশাৰে হেপ্পী ভোগালী বিহু আদৰণি জনালোঁ। আৰু এয়া চাওক দেখাই আছোঁ আমি খানা খোৱা দপদপকৈ মেজি। ৰংঘৰ আছে শিৱসাগৰত, কাৰেংঘৰটো গড়গাঁৱত, তুমি মৰ